নমস্কাৰ বন্ধুসকল, ডিপেণ্ড কুৰ্মী এগ্ৰ' ফাৰ্মিঙলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ লোকেল মুৰ্গী ফাৰ্ম। লোকেল মুৰ্গী কেনেধৰণে ৰাখিব লাগে আৰু কেনেধৰণে প্ৰতিপাল কৰিব লাগে তাৰ সৰুকৈ এটা আভাস। যিসকল ব্যক্তিয়ে নতুনকৈ মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবিছে সেইসকলে মন কৰিবলগীয়া কথা যে পোনপ্ৰথমে আপোনালোকে এনেধৰণৰ এটা ছেট বনাব লাগিব। ছেটটো আপোনালোকৰ প্লেন চিট হ'লেও হ'ব বা বিস্কুট কাৰ্টনৰ হ'লেও হ'ব। এনেকুৱা ছেটটো বনোৱাৰ পিছত আপোনালোকে 1 ইঞ্চি ডাঠকৈ ধানৰ ফলিয়া দিব লাগিব। আপোনালোকক স্কিমত দেখা ধৰণে এনেকুৱা ধানৰ ফলিয়া 1 ইঞ্চিকৈ দিব। ধানৰ ফলিয়া দিয়ে এই কাৰণে সিহঁতৰ মাটিৰ যিটো ঠাণ্ডা, সেই ঠাণ্ডাটো সিহঁতৰ ঠোঙত লাগি যাতেকৈ গোটেই শৰীৰত বিয়পি নাযায়, ঠাণ্ডা পালে মৃত্যু সংখ্যাটো বাঢ়ি যায়। সেইটো কাৰণে ধানৰ ফলিয়াটো দিয়া হয়। ধানৰ ফলিয়া দিয়াৰ পিছত আপোনালোকে পেপাৰ কাগজ চাৰিওফালে দিব লাগিব। পেপাৰ কাগজটো এই কাৰণে দিয়ে সিহঁতক দানা দিয়াত সুবিধা হয় আৰু লগতে সিহঁতৰ যিখিনি পায়খানা সেইখিনি গম পোৱা যায় কোনে কেনেকুৱা ধৰণৰ হাগিছে আৰু হাগনিৰ পৰা বিবেচনা কৰিব পৰা যায় যে কাৰ পেট চফা হৈছে কাৰ নাই হোৱা সেইখিনি। আৰু লগতে সিহঁতক অনাৰ লগে লগে দানা দিব নালাগে, অনাৰ লগে লগে গুড় পানী আৰু ORS দিব লাগে। গুড় পানীটো এই কাৰণে দিয়ে সিহঁতৰ পেট চফা কৰে আৰু ORSটো শক্তিশালী কৰি তোলে, সেইকাৰণে দিয়ে। তাৰপৰা আপোনালোকে 1 ঘণ্টাৰ পিছত দানা দিব। কোনো কাৰণত মুৰ্গীক ORSটো আৰু গুড় পানী খোৱাৰ লগে লগে দানা নিদিব। ORSটো গুড় পানী খাবলৈ দি 1 ঘণ্টাৰ পিছত আপোনালোকে দানা দিব। দানা লগালগ দিলে সিহঁতৰ যিটো হাগনি সমস্যাটো থাকি যাব, সেইকাৰণে আপোনালোকে দানা অলপ দেৰিকৈ দিব। তাৰপিছত আপোনালোকে এদিনৰ পিছত 2 দিন আপোনালোকে লিগজেন পাউডাৰ দিব লাগিব। 2 দিন লিগজেন পাউডাৰ দিয়াৰ পিছত আপোনালোকে 3 দিন কণ্টিনিউ বিমাৰেল খুৱাব লাগিব। বিমাৰেল খোৱাৰ পিছত আপোনালোকে F1 ভেকচিন লগাব লাগিব। F1 ভেকচিন লগোৱাৰ পিছত সিহঁতে দুৰ্বল হৈ যায়। নেক্সট দিনাখন লগালগ আপোনালোকে লিগজেন পাউডাৰ 2 দিন দিব লাগিব। আকৌ লিগজেন পাউডাৰ আপোনালোকে 2 দিন দিয়াৰ পিছত 3 দিন বিমাৰেল দিব লাগিব। বিমাৰেল দিয়াৰ পিছত 2 এদিন খালী পানী দিলে। খালী পানী দিয়াৰ পিছত সিহঁতক হালধি বা জালুক এনেকুৱা পানী উতলাই ঠাণ্ডা কৰি আপোনালোকে দিব পাৰে যাতে সিহঁতৰ গা চা বিষ হ'লে কমি যায়। স্কিমত দেখা ধৰণে ডাঙৰ মুৰ্গী কেইটামান চাই পাইছে আপোনালোকে। ডাঙৰ মুৰ্গীবোৰ মোৰ আহি পিনি সোমাই গ'ল বজাৰত থ'লে। এইটো আৰু সেইটো কাজিয়া লাগিলেতো মোক মাৰি কামুৰি পিনি মাৰি দিব পাৰে, গতিকে মই উলিয়াই দিছোঁ। তো মোৰ এইখিনি হৈ গ'ল, সেইখিনি হ'ল মোৰ 2 নম্বৰ বেষ্ট, এইখিনি 3 নম্বৰ, এইখিনি 1 নম্বৰ, এইখিনি 2 নম্বৰ, আৰু এইখিনি মোৰ আছে সেইখিনি কিছুমানে উমনি বহি আছে, কিছুমানে কণী পাৰি আছে। আৰু এইখিনি এতিয়া দৰ্জাটো খোলা দেখি সোমাই গৈছে। আৰু তাৰপৰা আপোনালোকে ক'লোঁ F1 ভেকচিনটো লগোৱাৰ পিছত 2 দিন লিগজেন পাউডাৰ দি তাৰপৰা আকৌ 3 দিন বিমাৰেল দিলে। তাৰপৰা 2 দিনমান খালী পানী দি পিনি আপোনালোকে সিহঁতক হালধি পানী এদিন, হালধি জালুক বা তিচি এনেকুৱাবোৰ জইন এনেকুৱাবোৰ উতলাই পানী ঠাণ্ডা কৰি দিব পাৰে। সিহঁতৰ ইমিউনিটিটো বাঢ়ি থাকে তেতিয়া। তাৰপিছত এইটো চাৰ্কুলত আপোনালোকে মিনিমাম যেতিয়ালৈকে সিহঁতে নিজে উৰি পাৰ হ'ব নোৱাৰে, নিজে উৰি যদি পাৰ হৈ যায় তেতিয়াহে সিহঁতক এনেকুৱা চাৰ্কুলৰ পৰা আঁতৰাব। নতুবা কি হয়, বাহিৰত দিয়ালৈকে আপোনালোকৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিব নোৱাৰিব। লোকেল মুৰ্গীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল টেম্পাৰেচাৰটো। যদি আপোনালোকে সঠিকভাৱে টেম্পাৰেচাৰ ৰাখিব পৰা নাই, ঠাণ্ডা পালে মুৰ্গীৰ মৃত্যু সংখ্যাটো বাঢ়ি যায়। সেইটো কাৰণে আপোনালোকে এনেকুৱা যেতিয়ালৈকে পাখি নগজে, এতিয়া মোৰ সেইখিনি চব ডাঙৰখিনি আহিছে, সিহঁতক মই বাহিৰত মেলি দিছোঁ যাতে এতিয়া সিহঁতৰ কোনো ঠাণ্ডা গৰমৰ অনুভৱ নহয়। সিহঁতে নিজেই সিহঁতক সময়মতে দানা দিওঁ, পানী দিওঁ আৰু দৰৱ চৰৱ কৰোঁ, ভেকচিনেশ্যন কৰি থাকোঁ। সিহঁতক ৰাণীক্ষেত্ৰৰ ভেকচিনেশ্যন কৰা আছে, সেইটোলৈ ইমানটো ভয় নাই। সেইকাৰণে আপোনালোকেও এনেকুৱা যেতিয়ালৈকে এমাহ নহয় তেতিয়ালৈকে আপোনালোকে বাহিৰত নোলাব, চাৰ্কুলটোৰ ভিতৰত। লাগিলে আপোনালোকে চাৰ্কুলটো অকণমান বঢ়াই দিব, সৰু আছে মুৰ্গী ডাঙৰ হৈ গৈছে, ৰাখিবলৈ ঠেক হৈছে, চাৰ্কুলটো অকণ বঢ়াই দিব। তেতিয়া মানে আপোনালোকৰ মানে কি টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকিব।